এয়া বডি বিল্ডাৰ কাইলৈৰ পৰা জিম যাব বোলে। প্ৰত্যেকটো ভিডিঅ'ৰ আঁৰতে কিবা এটা নহয় কিবা এটা মানে স্পেচিয়েল কাৰণ এটা থাকে। আজিও মানে ঠিক তেনেদৰে আজিও নিৰ্দিষ্ট কাৰণ আছে। তো কথাটো হ'ল কি, এতিয়া আপোনালোকে যিটো ৰুম মোৰ দেখিছে, এতিয়া মই যিটো ৰুমত আছোঁ, এই ৰুমটোত আপোনাৰ কোনটো মাহৰ পৰা আছিল? 2023 এপ্ৰিলৰ পৰা এই ৰুমটোত আছিলোঁ। এই ৰুমটোৰ লগত বহুতখিনি মেমৰিজ জড়িত হৈ আছে। তো আজি ভিডিঅ'টো বনাইছোঁ, কথাটো হ'ল কি, এই ৰুমটো আজি এৰিবলৈ গৈ আছোঁ। মানে আজি ৰাতিৰ ভিতৰত ৰুমটো খালী কৰি দিম। খালী কৰি দিম মানে কি আৰু, আজি ৰাতিটো থাকিম, কিন্তু বস্তু আজি ইয়াৰ পৰা পঠিয়াই দিম। অকল আমি ধোৱা তুলিখন থাকিব, এনেকৈ কিবা কিবা সৰু সুৰা বস্তু কেইটামান থাকিব। তো ৰুমটো আজিয়ে খালী কৰি দিম। ৰুমটোৰ সৈতে মানে বহুত মেমৰিজ জড়িত হৈ আছে। মানে বহুত বেছি ফূৰ্তি কৰিলোঁ ৰুমটো। তাৰ অলপ নমুনা মই আপোনালোকক দেখাম বাৰু। লাহে লাহে মই এই ভিডিঅ'টোৰ থ্ৰুৱেদি চব দেখাই আছোঁ। তো প্ৰথম দেখাবলৈ গৈছোঁ ৰুমটোৰ লোকেশ্যনটো, ঠিক আছে? 8 বজাৰৰ ফ্ৰণ্টত যিখন ডে এণ্ড নাইট ধাবা আছে, মই দেখাই দিছোঁ। এখন ডে এণ্ড নাইট ধাবাৰ ওপৰত, মানে ডে এণ্ড নাইট ধাবাৰ লগতে লাগি থকা যিটো ৰুম, সেই ৰুমটো মানে এই ৰুমটোতে আমি সম্পূৰ্ণ 1 বছৰ বুলিয়ে ক'ব লাগিব, মানে 1 বছৰ পাৰ কৰি দিলোঁ। তো ধুনীয়া এটা লোকেশ্যনত আছিলোঁ, টাউনৰ মাজত। এইফালে এখন আছে বৃন্দাবন হোটেল, ঠিক আছে? এইফালে এনেকৈ সেই তালৈকে, ঠিক আছে? তো এইফালে দি এনেকৈ দি আহি এইফালে আছে আপোনাৰ ৰেলৱে পাত্ৰিটো এইফালে আছে। এইফালে ষ্টেচনটো আছে, আমাৰ শিৱসাগৰ ষ্টেচনটো। তো লাইটটো জ্বলাব লাগিব, দেখাই আছোঁ এইফালে হ'ল এইটো বাথৰুম আছিলে, এইফালে এইটো বাথৰুম। এইফালেদি এনেকৈ ওলাই এইফালেদি গৈ মানে এইফালে তলফালে ষ্টেপটোত নামি আজি খালী কৰিম কাৰণে চফা কৰা হোৱা নাই, মানে বস্তুবোৰ চিজিলকৈ থোৱা হোৱা নাই। কিন্তু প্ৰায় চিজিলকৈ আমি থওঁ বাৰু, মানে ল'ৰা হ'লেও অলপ ভালকৈ ৰাখোঁ। কিন্তু আজি চিজিল কৰা হোৱা নাই, কাৰণ বস্তুবোৰ আমি ভৰাম, এতিয়া পেকিং কৰিম, তো ভৰোৱা হোৱা নাই। সেইটোৱে, এতিয়া মই হেৰি কৰোঁ, দেখাওঁ আপোনালোকক ৰুমটো। তো এইটো হ'ল আমাৰ ৰুমটো। এইফালে আছে, এইফালে কিটচেন এইফালে আছে ভাত বনোৱা মানে টেবুলখন, এইফালে এইটো বেচিন। তো আজি চফা কৰা হোৱা নাই। তো ৰুমটোৰ স্পেচিয়েলিটি বুলি ক'বলৈ হ'লে কি, ফুল্লি ফ্ৰীডম ৰুম আছিলে। তো আপোনাৰ 24 ঘণ্টাত দৰ্জা খোলা। আমি কেতিয়াবা 3টা বজাত আহি ইয়াত সোমাইছোঁ, কেতিয়াবা 12টা বজাত আহি সোমাইছোঁ ৰাতি। মানে কোনো নিৰ্দিষ্টতা নাছিলে, তো কোনো ৰেষ্ট্ৰিকশ্যনো নাছিলে। বহুত বেছি আমাৰ ইয়াত পাৰ্টি চাৰ্টি হ'ল, বহুত বেছি ফূৰ্তি কৰিলোঁ। তো আৰু সেই আৰু আজি অকণমান ইম'চনেল হ'ব লাগিব, কাৰণ ৰুম এটা যেতিয়া থকা হয়, মানুহে নিজৰ ঘৰৰ নিচিনা ভবা হয়। দিনে ৰাতি ইয়াতে পাৰ কৰিলোঁ। তো সেয়াই, কিন্তু এটা প্ৰত্যেকটো বস্তুৰে যেনেকৈ এটা নিৰ্দিষ্ট লিমিট থাকে, তো ইয়াৰো লিমিট পাৰ হৈ গৈছে। এতিয়া আমি ৰুমটো এৰিব লাগিবই, কাৰণ যিহেতু আমাৰ ট্ৰেইনিঙো খতম হ'ল। তো চাওঁ নেক্সট এতিয়া য'ত যাম তাত আকৌ নতুন ৰুম ল'ম। তো কথা সিমানেই, ঘৰৰ পৰা বাহিৰত থাকিলেতো ৰুম ল'বই লাগিব। তো কথাটো তেনেকুৱা। এতিয়া প্ৰথমতে কৰিব লাগিব কি, এই বস্তুখিনি সম্পূৰ্ণ বস্তুখিনি আমি এতিয়া চিজিল কৰিব লাগিব। চিজিল কৰি জাপি ইয়াৰ পৰা পঠিয়াই দিব লাগিব। তো আজি ৰাতিটো যাবগৈ পাৰিলোঁ হয়, কিন্তু আজি থাকি দিওঁ বুলি ভাবিছোঁ আৰু। বন্ধু কি লৈছা? উঠিলে শুনিছ না? যাহা তাম য'ত তোক একেলত নেপেলাই আজি ৰুমত লাষ্ট বুলি স্পেচিয়েল বস্তু এটা বনাইছোঁ। এইটো মাংস, মানে একো লিলিমাই নাই, ডাইৰেক্ট মাংসৰ তেল দিয়াই নাই। অলপ তেল দিলোঁ, পেলাই দিলোঁ, লগতে এয়া মটৰ দি আছোঁ। বিলাহী দিছোঁ, বিলাহীৰ লগতে এয়া মটৰ দি আছোঁ। এয়া মটৰ, মাংস, বিলাহী, মটৰ। কেনেকুৱা বনাই মই নাজানো। আচলতে ৰুমত যি বস্তু আছে চব বস্তু পেলাই দিছোঁ, যি ভাজিবতে বনিব সেয়াই খাই যাম বছ। ব্ৰইলাৰ, বিলাহী আৰু এয়া মটৰ, কি বনিব। যি হ'লেও কালাৰটো কিন্তু বেয়া অহা নাই। মানে ৰুমত যিকেইটা বস্তু আছিলে সেই বস্তুকেইটাই মিলাই কিবা এখন ভাজি বনাইছোঁ। মানে আজি ৰাতিটো খাব লাগে আৰু কাম খতম। জহা চাউল এইকেইটা জহা চাউল। এইফালে এইটো মই বনোৱা চিকেনটো তো বৰ বেছি বেয়া হোৱা নাই। মটৰ পনীৰ, মোৰ এইটো মটৰ চিকেন। মই ৰেচিপি ইউটিউবত আছে নাই মই চোৱা নাই, কিন্তু দেই থাকিব পাৰে, নথকাটো থকা নাই। তো মটৰ চিকেন ৰেডি, এয়া এতিয়া খাই দিওঁ। তো আজি এই লাষ্ট সাজ ভাত আমাৰ এইটো ৰুমত, ঠিক আছে? তো বহুত দুখতে খাইছোঁ নে সুখতে খাইছোঁ ক'বই পৰা নাই। লাষ্ট সাজ ভাত আৰু মাংস দুখত নাই, সুখতে খায়।
ৰুম চিজিল হৈ গ'ল হা অলমষ্ট মানে 80% চিজিল আৰু গেছ চেছ লৈ গ'লোঁ এইফালে চিজিল আৱৰ্জনা চিজিল যি সৰু সুৰা বস্তু আছে সেইবোৰ উলিয়াই পেলাই দিম বাকী অলমষ্ট কাম খতম তো সিমানেই আৰু কাম খতম মানে কিছুমান বস্তু নি মেলি থৈ আহিলোঁগৈ কথাটো সেইটো হ'ল তো এতিয়া কাৰণে হ'ল কি বৰ্তমানৰ কাৰণেতো গুড নাইট তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ৰুম খালী কৰি দিলোঁ সেইটোকে দেখাবলৈ বুলি ভিডিঅ'টো বনালোঁ তো নেক্সট এটা ভিডিঅ'ত লগ পাম সেইটোৱে আচলতে আপোনালোকক যেনেকৈ কৈছিলোঁ যে যি চলি আছে সেইটোৱে দেখাম তো সেয়াই যি চলি আছে তাকে দেখাম তো এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ যদি ইমানখিনিলৈকে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি যাব কথা হ'ল সেইটোৱে আৰু ন শ্ব' চাম লাভ গাইজ